নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ। মহান দাৰ্শনিক শিক্ষাবিদ ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজি উপজা দিন। এই মহান দাৰ্শনিক শিক্ষাবিদ ৰাষ্ট্ৰপতিগৰাকীৰ শিক্ষকতা বৃত্তিৰ প্ৰতি থকা অগাধ ভক্তি শ্ৰদ্ধাৰ প্ৰতি সন্মান জনাই 1962 চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষই আজিৰ এই 5 ছেপ্টেম্বৰ দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। আজিৰ এই বিশেষ দিনটোৰ সেই শুভ মুহূৰ্তত পবিত্ৰ ক্ষণত এই মহান শিক্ষাবিদগৰাকীক আমি পৰম শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আজি শিক্ষক দিৱস। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আমি পোনপ্ৰথমেই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিব বিচাৰিছোঁ আনুষ্ঠানিক শিক্ষাৰ লগত জড়িত আমাৰ জীৱনক গঢ় দিবলৈ প্ৰত্যেক মুহূৰ্ততে চেষ্টা কৰি অহা প্ৰত্যেকগৰাকী পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুলৈ। এই পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ অবিহনে আমি জীৱনত কেতিয়াও আগবাঢ়ি যাবলৈ সক্ষম নহ'ম। আমি তেখেতলোকক এই পবিত্ৰ মুহূৰ্তত আন্তৰিকতাৰে সোঁৱৰণ কৰিছোঁ। আজিৰ এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত আমি সোঁৱৰিব বিচাৰিছোঁ সমাজখনক পোহৰৰ দিশে আগবঢ়াই নিবলৈ প্ৰত্যেক মুহূৰ্ততে চেষ্টা কৰি অহা প্ৰত্যেকগৰাকী ব্যক্তিক। যিসকল ব্যক্তিৰ অহোপুৰুষাৰ্থত, যিসকল ব্যক্তিৰ অশেষ চেষ্টাৰ ফলত সমাজখনে এক গতি লাভ কৰিবলৈ সক্ষম হৈছে, তেখেত আটাইলৈকে সকলোকে আমি শিক্ষক দিৱসৰ এই ক্ষণত আন্তৰিকতাৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত আমি আন্তৰিকতাৰে সোঁৱৰিব বিচাৰিছোঁ, শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিব বিচাৰিছোঁ এগৰাকী ব্যক্তিৰ জীৱনৰ প্ৰথমগৰাকী শিক্ষাগুৰু মাতৃসকল আৰু পিতৃসকললৈ। প্ৰত্যেকগৰাকী মাতৃ আৰু পিতৃয়ে এগৰাকী ব্যক্তিৰ জীৱন গঢ়াৰ ক্ষেত্ৰত প্ৰথমগৰাকী শিক্ষাগুৰুৰ ভূমিকা পালন কৰে। গতিকে তেখেতলোককো এই পবিত্ৰ ক্ষণত আমি আন্তৰিকতাৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ, সোঁৱৰিছোঁ। আৰু শেষত পুনৰবাৰ শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত, এই শুভ মুহূৰ্তত ভাৰতবৰ্ষৰ মহান দাৰ্শনিক শিক্ষাবিদ ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনলৈ পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতক পুনৰবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু লগতে শিক্ষকতা বৃত্তিৰ লগত জড়িত শিক্ষক সমাজক প্ৰত্যেকগৰাকীলৈ, সমাজখনক আগবঢ়াই নিব খোজা প্ৰত্যেকগৰাকীলৈ শিক্ষক দিৱসৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই নৱনীতা বুঢ়াগোহাঁই। আজি 5 ছেপ্টেম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিন। তেখেতৰ জন্মদিনটো সমগ্ৰ বিশ্বই শিক্ষক দিৱস হিচাপে উদযাপন কৰি আহিছে। আজিৰ এই পবিত্ৰ দিনটোত সমূহ শিক্ষকবৃন্দলৈ, লগতে জীৱনৰ আদিপাঠ শিকোৱা পূজনীয় মা দেউতালৈ শিক্ষক দিৱসৰ গভীৰ শুভকামনা জ্ঞাপন কৰিলোঁ। বৰ্তমান মানৱ জাতি যিহেতু মহামাৰীৰ কৰাল গ্ৰাসত, গতিকে এইবাৰ বকুলৰ মালা গুঠি শিক্ষকৰ গঢ় শুৱনি কৰিব নোৱাৰিলোঁ। তথাপিও প্ৰতিজন শিক্ষকলৈ মোৰ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ। ধন্যবাদ। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ৰূপত চিৰকাল সমভাৱে অলংকৃত হৈ আহিছে দেশৰ ভৱিষ্যতসকলৰ জীৱন দ্ৰষ্টা তথা গঢ়োতা আমাৰ শিক্ষাগুৰুসকল। আজি শিক্ষক দিৱসৰ মধুৰ ক্ষণত সেই শিক্ষাগুৰুসকল আপোনালোকৰ চৰণত মোৰ সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ তথা আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। মম হৈ গলি গলি পোহৰ বিলোৱা মহান গুৰু তুমি, কৃষ্ণ ফলকৰ নিৰ্মজ্জতম খাত জ্বলোৱা জ্ঞানৰ চাকি। আজি এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শিক্ষাগুৰু হৈছে এটি মমবাতিৰ দৰে, যিয়ে নিজে জ্বলি
আনক পোহৰাই তোলে। গতিকে শিক্ষাগুৰুসকলৰ জ্ঞানৰ জ্যোতি চিৰজীৱন আমাৰ মাজত বিলীন হৈ থাকক। গতিকে শিক্ষক দিৱসৰ শুভেচ্ছা শিক্ষাগুৰুসকললৈ জনালোঁ। নমস্কাৰ। শ্ৰদ্ধাৰ পূজনীয় শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ জীৱনত সৰুৰ পৰা বৰ্তমান পৰ্যন্ত যিসকল শিক্ষক শিক্ষয়িত্ৰী মই লগ পাইছোঁ, তেওঁলোকৰ অৱদান সঁচাকৈ বহুত অতুলনীয়। তেওঁলোকক মোৰ ফালৰ পৰা আজি শিক্ষক দিৱস উপলক্ষে অন্তৰৰ পৰা শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক, সুস্থৰে থাকক। হ'ল এডাল মমবাতি যিয়ে নিজে গলি গলি আনক পোহৰ দিয়ে। নমস্কাৰ, মই মানস প্ৰতিম সন্দিকৈ প্ৰথমে প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম। বৰ্তমান কৰোণা মহামাৰী আৰু আতংক বিভীষিকাৰ মাজতো শিক্ষক আৰু ছাত্ৰ জীৱনৰ মাজত সদায় সম্পৰ্ক অটুট ৰাখক তাৰে কামনা কৰিলোঁ। ধন্যবাদ। হেপী টিচাৰ্ছ ডে। অতীতৰ পৰা বৰ্তমানলৈ, বৰ্তমানৰ পৰা ভৱিষ্যতলৈ আমাক যি পোহৰৰ দিশ দেখুৱাই আজি এই পৰ্যায় পোৱালেহি, সেই পিতাসমূহ মাতৃসমূহ শিক্ষাগুৰুসকললৈ মোৰ তৰফৰ পৰা বহু বহু শুভকামনা জ্ঞাপন কৰিলোঁ। হেপী টিচাৰ্ছ। গুৰুৰ বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰ গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ৰূপত চিৰকাল সমভাৱে অলংকিত হৈ যিসকলে জীৱন দ্ৰষ্টা হিচাপে কাম কৰিছে, যিসকলে মানুহ নিৰ্মাণৰ বৃত্তিত মনোনিৱেশ কৰিছে, পবিত্ৰ হৈছে, সেই সকলো শিক্ষকলৈ আজিৰ এই দিনটোত পুনৰ এবাৰ সশ্ৰদ্ধ প্ৰণাম।